আৰু আজি আমাৰ দিনটো এনেকৈ পাৰ হ'ল। মোৰ গাটো বহুত বেছি বেয়া, জ্বৰ উঠি আছে, চৰ্দি কাহ, টেবলেট খাই আছোঁ। গধূলিৰ পৰা আজি মই ওলোৱা নাই, তেতিয়া দিনৰ পৰা মই বাহিৰত ওলোৱাই নাই, পূৰা ৰেষ্টে লৈ আছোঁ ইয়াতে ৰুমতে। আৰু লগতে আমাৰ মানে মোৰ সকলোৰে অনুৰাগ ভাইৰ বহুত জাত ৱালত পেইণ্টিং বনাইছে। থেংক ইউ ছ' মাছ আপোনালোকক। যোনে নগাঁৱতো বনাইছে ভাইটিয়ে, বিশালে, আৰু ধেমাজিতো ভাইটি এজনে বনাইছে। চ' আমি কালি হয়তো ৰাতিপুৱা ধেমাজি গৈ ভাইটিটো য'ত বনাইছে তাতে আমি যাম, তাৰপিছত আমি নগাঁও ভাইটি য'ত বনাইছে তাতেও যাম। টাইমটো নকওঁ আপোনালোকক কেতিয়া কি যাম, কিন্তু আমি ৰাতিপুৱা প্লেনিং কৰিম বা এতিয়া বহি পেলাই। হা ভাই বলো। मस्त अरे गाइस वॉल पेंटिंग ধেমাজি এণ্ড নগাঁও। धेमाजी नगांव जय होम। আমি এতিয়া টাইমটো নকওঁ কাৰণ ৰাতিপুৱা আমি এডিটিং কৰিব লাগে, গাটো বেয়া। ৰাতিপুৱা চাওঁ, কালি যদি মোৰ গাটো একদম ভাল হৈ যায় কালি ৰাতিপুৱা আমি ওলাই দিম, নহ'লে ওলোৱা নহ'ব। আৰু থেংক ইউ ছ' মাছ ধেমাজিৰ ভাইটি আৰু নগাঁৱৰ ভাইটি আমাৰ ফটো ইমান ধুনীয়াকৈ ৱালত বনাব। बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके ऐसी जीत अब चाहे जिंदगी।